বিশ্ব শৰ্মাই পুনৰবাৰ কলে যে কোনো এজন হাৰি নাযাব গ্ৰেপ্তাৰ হ'ব প্ৰতিগৰাকী নাবালিকা বিয়া কৰোৱা স্বামী আমি ইতিমধ্যে জনাইছো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শেহতীয়াকৈ বাল্য বিবাহ বিৰোধী অভিযান অব্যাহত ৰখাৰ মাজতে বহুজনে প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে বিশেষকৈ হাইকোৰ্টে যেতিয়া বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছিল তাৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হঠাৎ তলব কৰিছিল প্ৰতিগৰাকী ডিচিএছপিক কালি বিয়লিৰ ভাগত যিখন বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে পুনৰবাৰ গ্ৰেপ্তাৰ হ'ব ৰাজ্যৰ প্ৰতিগৰাকী নাবালিকা বিয়া কৰোৱা স্বামী এই মুহূৰ্তৰ বিগ ব্ৰেকিং গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো বাল্য বিবাহ বিৰোধী অভিযান অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে সকলো গ্ৰেপ্তাৰ হ'ব শক্তিশালী পদক্ষেপ ল'ব হিমন্ত বিশ্ব চৰকাৰে দুবছৰৰ ভিতৰত বাল্য বিবাহ বন্ধ হ'ব লাগিব বুলি তেওঁ উল্লেখ কৰিছে নাবালিকাক বিয়া পতা সকলো গ্ৰেপ্তাৰ হ'ব শক্তিশালী পদক্ষেপ ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নাবালিকাক বিয়া কৰোৱা এজনো হাৰি যাব নোৱাৰিব বাল্য বিবাহৰ বিৰুদ্ধে হিমন্ত বিশ্ব চৰকাৰে অভিযান চলাই যাব বুলি পুনৰবাৰ হুংকাৰ দিছে বাল্য বিবাহ বিৰোধী অভিযান অব্যাহত থাকিব নাবালিকা বিয়া কৰোৱা স্বামী গ্ৰেপ্তাৰ অভিযান উল্লেখ কৰিছে দুবছৰৰ ভিতৰত বাল্য বিবাহ বন্ধ হ'ব লাগিব আৰু ইতিমধ্যে তেওঁ বহুকেইটা টুইট কৰিছে প্ৰতিটো আপডেট তেওঁ টুইট যোগে জনাই গৈছে আৰু অধিক শক্তিশালী পদক্ষেপ ল'ব বুলি তেওঁ উল্লেখ কৰিছে আমি জনাই গৈছো বাল্য বিবাহ বিৰোধী অভিযান 2 ফেব্ৰুৱাৰীৰ পৰা যেতিয়া আৰম্ভ হৈছিল তাৰ পাছতে হাহাকাৰ লাগিছিল সমগ্ৰ ৰাজ্যজুৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে প্ৰতিটো আপডেট দি থকা দেখিবলৈ পোৱা গৈছিল কিমানজন কেতিয়া গ্ৰেপ্তাৰ হৈছে ক'ৰ পৰা কিমানজন গ্ৰেপ্তাৰ হৈছে ক'ত কিমান কেছ আছে সকলোবোৰ আপডেট দি গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু শেহতীয়াকৈ কিন্তু ইয়াক লৈ বহুকেইটা কৰুণ ঘটনা সংঘটিত হৈছিল আৰু ইয়াৰ পাছতে সচেতন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে কোনো নটিচ নিদিয়াকৈ হঠাৎ এনেবোৰ অভিযান কিয় পূৰ্বৰ পৰা এই অভিযান কিয় চলোৱা হোৱা নাছিল ইত্যাদি বহু প্ৰশ্ন আছিল আৰু তাৰ পাছতে গুৱাহাটী উচ্চ ন্যায়ালয়ে কেতবোৰ প্ৰশ্ন কৰিছিল বহুকেইখন পিআইএলৰ ভিত্তিত প্ৰশ্ন কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে যে যিকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোক অপৰাধী নেকি তেওঁলোক ধৰ্ষণকাৰী নেকি তেওঁলোক চোৰ নেকি ডকাইত নেকি কিন্তু তাৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী ডিচিএছপিক হঠাৎ তলব কৰিছিল কালি আৰক্ষী অধীক্ষকসকলৰ সৈতে বিশেষ বৈঠকত তেওঁ মিলিত হৈছিল আৰু সেই বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বহুকেইটা পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে যিকেইজন অবৈধ স্বামী ইতিমধ্যে পলাতক অৱস্থাত আছে তেওঁলোকক বিচাৰি অভিযান চলোৱা হ'ব জোৰদাৰ অভিযান চলিব আমি জনাইছিলো ধুবুৰীত যেহেতু হাইয়েষ্ট কেছ ৰুজু হৈ আছিল কিন্তু ধুবুৰীত বহুকেইজন অবৈধ স্বামী এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই পলাতক অৱস্থাত আছে ধুবুৰীৰ বহু অবৈধ স্বামী ঠিক তেনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ স্বামীসকল পলাতক অৱস্থাত আছে আৰু সেইসকলক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব আৰক্ষীক বিশেষ নিৰ্দেশনা কালিৰ বৈঠকখনত দিয়া হৈছে বুলি জানিব পৰা গৈছে নাবালিকাক বিয়া পতা এজনো হাৰি নাযায় গ্ৰেপ্তাৰ অভিযান অব্যাহত থাকিব গুৱাহাটী উচ্চ ন্যায়ালয়ে যিহেতু প্ৰশ্ন কৰিছিল যে পক্সো আইনখন যথেমতে জাপি দিয়া হৈছে নেকি পক্সো আইন পক্সো ধাৰা যথেমতে লগোৱা হৈছে নেকি সেই প্ৰশ্নৰ পাছত আৰক্ষীক প্ৰশ্ন কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ ভূমিকাক লৈ তেওঁ ক্ষুণ্ণ হোৱা দেখিবলৈ পোৱা গৈছিল তেওঁ উল্লেখ কৰিছিল যে আৰক্ষীৰ ভূমিকাই শেহতীয়াকৈ চৰকাৰখনক বিপাঙত পেলাব পাৰে নেকি সেই লৈ আলোচনা কৰা হৈছিল কালিৰ বৈঠকখনত আৰু এই বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে চাই চিতি ভালকৈ এবাৰ অভিযান চলোৱা হ'ব আৰু শক্তিশালী পদক্ষেপত এবাৰ অভিযান চলিব বুলি জানিব পৰা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ ক'লে অভিযান চলি থাকিব দুবছৰৰ ভিতৰত বাল্য বিবাহ সম্পূৰ্ণৰূপে শেষ কৰি দিয়া হ'ব 2026 পৰ্যন্ত অসমত নাথাকিব এটাও বাল্য বিবাহ ইতিমধ্যে এই অভিযানৰ ফলত বহু বাল্য বিবাহ বন্ধ হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট যোগে জনাইছিল আৰু শেহতীয়া যিটো টুইট আমি দেখুৱাইছো কালি বৈঠকখনৰ কিছু ফটো আপলোড কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰিছে যে দুবছৰলৈকে এই অভিযান চলি থাকিব বুলি উল্লেখ কৰিছে আৰু এই মিছনৰ বাবে শক্তিশালী ৰূপত সাজু কৰোৱা হৈছে প্ৰতিগৰাকী আৰক্ষীক নিৰ্দেশনা দিয়া হৈছে এবাৰ যথেমতে পক্সো আইন লগাবলৈ মানা কৰা হৈছে কিন্তু গ্ৰেপ্তাৰ অভিযান অব্যাহত থাকিব যেহেতু 14 বছৰৰ তলৰ নাবালিকাক বিয়া পতা সকলৰ ক্ষেত্ৰতে পক্সো ধাৰা লগাব পাৰে এই ক্ষেত্ৰত আলোচনা কৰা হ'ল পৰ্যালোচনা কৰা হ'ল কালিৰ বৈঠকখনত প্ৰতিগৰাকী আৰক্ষীক নিৰ্দেশনা দিয়া হৈছে ডিচিএছপিৰ সৈতে আলোচনাত